ৱাহিদাছ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ৰেচিপিলৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি ফ্ৰুইট চালাড বনাম বুলি ভাবিছোঁ আৰু ফ্ৰুইট চালাড বনাবলৈ আচলতে একেবাৰে সহজ। 5 মিনিটো নালাগে ক'বলৈ গ'লে। পটাপট বনালে 4-3 মিনিটতে পটাপট হৈ যায়। গতিকে এইটো মই আমুল ক্ৰীম ল'লোঁ, এইফালে ডালিম, আপেল লৈছোঁ, আঙুৰ লৈছোঁ আৰু আপোনালোকে যি ফল মূল থাকে চব ল'ব পাৰে, কোনো কথা নাই সেইটোৱে যে ল'ব লাগে। ফল মূল যি থাকে সববোৰ আপোনালোকে ইয়াত অলপ অলপকৈ দি দিব পাৰে। গতিকে মই ক্ৰীমখিনি খুলি লৈছোঁ আৰু মানুহ যিমান সিমানটো অনুপাতে লৈছোঁ। গতিকে আপোনালোকে যিমানটো বনায় সিমানখিনি লৈ ল'ব। যিহেতু আমাৰ বহুত বেছি সৰহ মানুহ নাই, কম মানুহ, সেইকাৰণেহে কম পৰিমাণত লৈছোঁ। আৰু ইয়াতে অকণমান মই চেনি দিছোঁ। যিহেতু ক্ৰীম মিঠাই থাকে তথাপিতো অকণ চেনি দিলে ভাল লাগে। আৰু লগতে অকণমান দিছোঁ ক'লা নিমখ। আৰু ক'লা নিমখ যেতিয়া চেনি অকণমানৰ লগত ক'লা নিমখ অকণমান দি দিয়ে ন, তেতিয়া ফ্ৰুইট চালাড খাবলৈ নহয় দুগুণ টেষ্টটো বাঢ়ি যায়গৈ। আগতে মই প্ৰথম দিয়া নাছিলোঁ, তাৰ পাছে যেতিয়া ক'লা নিমখ অকণ দিওঁ নহয় তেতিয়া গম পাওঁ টেষ্টটো সঁচাকৈ বহুত বাঢ়ি যায় আৰু খাবলৈও খুব সোৱাদ হয় ফ্ৰুইট চালাডখিনি। গতিকে এনেদৰে মই ফ্ৰুইট চালাডখিনি ৰেডি কৰিছোঁ আৰু ক্ৰীমখিনিত নিমখ অকণমান, ক'লা নিমখ আৰু অকণমান চেনি দি পেলাই অলপ সময় এনেদৰে ফিটি লৈছোঁ। আপোনালোকে চামুচ এখন দি এনেদৰে অলপ সময় ফিটি ল'ব। আৰু যিহেতু আজি আমাৰ কাৰেণ্ট নাই সেইকাৰণে অকণমান সময় এনেদৰে পনীয়া হৈ যাব। কিন্তু যদি আপোনালোকৰ ওচৰত ফ্ৰিজ আছে তেনেহ'লে অলপ সময় এনেদৰে ফিটি পেলাই ফ্ৰিজত থৈ দিবচোন, তেতিয়া অকণমান ডাঠ হৈ যায়। মই আজি কৈছোঁ আমাৰ ঘৰত আজি কাৰেণ্ট নাই, সেইকাৰণে ডাঠ হ'বলৈ মানে কোনো সুবিধা নাই, সেইকাৰণে এনেদৰে অকণমান পনীয়া নিচিনা হৈ আছে। আৰু এইফালে মই আঙুৰকেইটা এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। আপোনালোকে যেনেকৈ মন যায় তেনেকৈ এনেদৰে কাটি ল'ব। এইফালে মই এয়া ডালিমটো এনেকৈ কাটি ল'লোঁ, এইফালে আপেল এটা এনেদৰে কাটি লৈছোঁ, আঙুৰ কেইটামান, কাজু লৈছোঁ। আপোনালোকে কৈছোঁৱে যিকোনো ড্ৰাই ফ্ৰুট ল'ব পাৰে, কেঁচা ফ্ৰুটছো আপোনালোকে যিকোনো ল'ব পাৰে, কোনো কথা নাই। মই এইকেইটা দিছোঁ কাৰণে আপোনালোকে এইকেইটাও দিব পাৰে। তাৰপিছত আপোনালোকে কলো ব্যৱহাৰ কৰে, কিন্তু এটা কথা মন কৰিব, কলখিনি কেতিয়াও এনেদৰে ক্ৰীমত দি ফিটি নিদিব। যদি ক্ৰীমত দি এনেদৰে খুবকৈ লৰাই দিয়ে তেনেহ'লে কি হ'ব, একদম বিজল হৈ যায়। পিছত খাবলৈ থৈ দিলে খাবলৈ খুব বেয়া হয়। সেইকাৰণে কল দিলে আপোনালোকে একেবাৰে যেতিয়া বাতিত উলিয়াই দিব খাবলৈ, তাৰ আগে দি পেলাই অকণমানকৈ লৰাই তেনেকৈ খাবলৈ দিব। আৰু যদি এতিয়া এইখিনি মই ফ্ৰিজত থলোঁ হয় তেনেহ'লে অকণমান ডাঠ হৈ গ'ল হয় ক্ৰীমখিনি। তথাপিতো কোনো কথা নাই, এনেদৰেও খুব ধুনীয়া হয় খাবলৈ। ফ্ৰিজ নহ'লেও এনেদৰে খুব ধুনীয়াকৈ আপোনালোকে খাব পাৰে বনাই। আৰু হয়তো বহুতেই জানে ফ্ৰুইট চালাড কেনেকৈ বনায়, আজিকালি বহুতেই খায়। তথাপিতো মই কেনেদৰে একেবাৰে সহজতে বনাই দিওঁ তেনেকৈ দেখাই দিলোঁ, আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ওপৰত যে কেইটামান এনেদৰে থৈ দিছিলোঁ সেইকেইটা ওপৰতে এনেদৰে দি দিলোঁ। আৰু এইখিনি মোৰ একদম 5 মিনিটৰ ভিতৰতে ফ্ৰুইট চালাড ৰেডি হৈ গ'লগৈ। গতিকে কোনোবাই যদি নাই বনোৱা তেনেহ'লে এনেদৰে বনাই চাবচোন। খাবলৈতো বিৰাটেই ভাল লাগে ফ্ৰুইট চালাড, মোৰ সকলোতকৈ প্ৰিয় মানে ফ্ৰুইট চালাড, মই বিৰাট ভাল পাওঁ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। নতুন আকৌ এটা ৰেচিপি লৈ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।